দোকানৰ বজাৰ অলপ কৰিবলগীয়া আছিল আৰু ময়ো পলম নকৰি স্লিপখন লিখি এতিয়া দোকানৰ বজাৰ আনিবলৈ আহি আছোঁ আৰু আমাৰ ইয়াতে চাগে একমাত্ৰ কেঁচা ৰাস্তা আছে মানে অসমৰ ভিতৰত আৰু বেলেগত আছে নে নাই আপোনালোকে কমেণ্ট কৰি জনাবচোন আৰু এতিয়া আহি পালোহি মই দোকানত পাই মই বস্তুখিনি ভৰাই ল'লোঁ আৰু অলপ টাইম বহিলোঁ যিহেতু বহুত গৰম হৈ আছিলে আৰু অলপ টাইম বহাৰ পাছত এতিয়া ল'বলগীয়া আছিলে চেনিখিনিও মই ভৰাই ল'লোঁ আৰু এতিয়া পিঁয়াজখিনি ল'লোঁ পিঁয়াজখিনি ভৰাই লৈছোঁ যিহেতু বিজনেছমেন ন সকলোখিনি লাভ লোকচানে চাব লাগিব সকলোখিনি বুলি ক'লোঁ কিন্তু অকল বিজনেছৰ কথাই কৈছোঁ মই মৰম চেনেহৰ কথা কোৱা নাই আকৌ মৰম চেনেহ নিস্বাৰ্থভাৱে কৰি যাব আৰু এতিয়া মই বজাৰখিনি লৈ অলপ টাইম খোজকাঢ়ি আহিলোঁ আৰু এইফালে চাই লওক ৰ'দটো কেনেকৈ ওলাইছে আৰু এতিয়া পালোহি মই ঘৰ পাই কাৰ্টনটো বা বস্তুখিনি নমাওঁতে গোটেইখিনি পৰি গ'ল এটা এটাকৈ বস্তুখিনি তুলি আনি এতিয়া মই দোকানত থলোঁ তাৰপিছত দোকানতে অলপ টাইম বহি আমাৰ ঘৰৰ পাছফালে আহিলোঁ গছৰ তলত বহিবলৈ মানে ঠাণ্ডা ল'বলৈ আৰু ইয়াৰ সৈতে মই হহা কম্পিটিশ্যন খেলি আছোঁ আৰু এই কথাত বহুত চহকী তাৰমানে আমাক সকলোকে হহুৱাই আছে এতিয়া আহিলোঁ ঘৰ আৰু যিহেতু মই চাহ খাই ভাল পাওঁ সেইবাবে মায়ে মোক চাহ কাপ দিলে আমাৰ এইফালে চাহ বেছিকৈ খোৱা মানুহক কানিয়া বুলি কয় জল্দি কমেণ্ট কৰক আপোনালোকক সেইফালে বেছিকৈ চাহ খোৱা মানুহক কি বুলি কয় এতিয়া গা পা ধুই আহিলোঁ গা পা ধুই এতিয়া মাহীহঁতৰ ঘৰলৈ আহিলোঁ আৰু এইফালে সন্ধিয়া সময়ত কি খাম কি নাখাম লাগি আছিলে ঘৰত অমিতা আছিলে তাকে খালোঁ আজিলৈ ইমানে